ক্লাছ 10 ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। আজি মই তোমালোকক পুনৰ আলোচনা চেপ্টাৰটোৰ অনুশীলনী 8ৰ 5 নম্বৰ কুৱেশ্যনটো সমাধান কৰি দিম। ইয়াৰ আগত 1ৰ পৰা 4লৈকে কৰি দিয়া হৈছে। 5ৰ 1টোত আছে চাবা, প্ৰশ্নটো প্ৰথমে পঢ়ি দিছোঁ। তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। 1 নম্বৰ 5ৰ 1টোত আছে 1525। প্ৰথমে তুমি 1525 ইয়াৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিবা। যদি ইয়াক প্ৰথম তুমি 5ৰে হৰণ দিয়া 3, 5ৰে 2ত নাযায় 0, 25ত 5, 5ৰে দিবা 6, 1, 61। এতিয়া চাবা 1525 ইকুৱেল আমি লিখিব পাৰিম 5 × 5 × 61। ইয়াতে চাবা 5 দুটা আছে জোৰ পাতি, কিন্তু 61এ জোৰ পাতি থকা নাই। গতিকে পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ হ'লে এই সংখ্যাটোৰ উৎপাদক কেইটা জোৰ পাতি থাকিব লাগিব। এতিয়া পূৰ্ণবৰ্গ সংখ্যাটো পাবলৈ হ'লে 1525ক 61এৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব। এতিয়া আমি লিখিম, এতেকে পূৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো হ'ব 61। অৰ্থাৎ এই সংখ্যাটোক 61এৰে পূৰণ কৰিলে তেতিয়া 61 দুটা হ'ব, জোৰ পাতিব। তেতিয়া এই সংখ্যাটোক আমি পূৰ্ণবৰ্গ সংখ্যা পাবলৈ এই সংখ্যাটোক 61এৰে পূৰণ কৰিলে পূৰণ ফলটো পূৰ্ণবৰ্গ সংখ্যা হ'ব। ইয়াতে আমাক সুধিছে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব। গতিকে আমি গম পালোঁ যিহেতু 61এ জোৰ পাতি থকা নাই, গতিকে এই সংখ্যাটোক 61এৰে পূৰণ কৰিলে পূৰণ ফলটো পূৰ্ণবৰ্গ হ'ব। আৰু বুজি পালানে নাই তোমালোকে কমেণ্টত জনাবা। থেংক ইউ, বাই বাই।